চিত্ৰলেখাৰ পাকঘৰ মোৰেই পাকঘৰ। নমস্কাৰ, আজি মই মোৰ চিত্ৰলেখা পাকঘৰত লৈ আহিছোঁ এটা সুন্দৰ ৰেচিপি। পাভা মাছৰ লগত কোমোৰা আৰু নাৰিকলৰ সৈতে এটা সুন্দৰ ৰেচিপি। গতিকে আহকচোন মইনো কেনেকৈ বনাওঁ দেখাওঁ। প্ৰথমতে মই কেৰাহীত তেল গৰম কৰি এনেদৰে মাছকেইটা ভাজি ল'লোঁ। মাছখিনি ভজা হোৱাৰ পিছত ইয়াত মই এতিয়া প্ৰথমতে দি লৈছোঁ এটা তেজপাত, অলপ ডালচেনি, দুটা লং আৰু এটা শুকান জলকীয়া আৰু অলপ গোটা জিৰা ইয়াত মই দি দিছোঁ। এইখিনি অকণমান সময় ভজা হোৱাৰ পিছত মই নহৰুখিনিও দি দিলোঁ, কুটি লোৱা নহৰু। আৰু এতিয়া মই ইয়াত আলুখিনি অলপ সময়ৰ কাৰণে ধুনীয়াকৈ ভাজি ল'ম। আলুখিনি মই এনেদৰে ভাজি লোৱাৰ পিছত মই ইয়াত এতিয়া কোমোৰাখিনি মই ইয়াত দি দিলোঁ। কোমোৰাখিনিও ইয়াত মই এতিয়া অলপ সময়ৰ কাৰণে ভাজি ল'ম। এইখিনি এনেদৰে মই অলপ সময় ভাজি লোৱাৰ পিছত মই এতিয়া ইয়াত জোখমতে আধা চামুচ হালধি আৰু আধা চামুচ নিমখ আৰু আধা চামুচ জিৰাৰ গুড়ি আৰু আধা চামুচ জালুকৰ গুড়ি আৰু আধা চামুচ ৰেড চিলি পাউডাৰ ইয়াত মই দি ল'লোঁ। আৰু এইখিনি এতিয়া মই আৰু অলপ সময়ৰ কাৰণে ভাজি থাকিম। এইখিনি ভজা হোৱাৰ পিছত মই এতিয়া নাৰিকলৰ পেষ্টখিনি মই ইয়াত দি ল'ম। আৰু এইখিনি দিয়াৰ পিছত মই এইখিনিও অলপ ভালদৰে ভাজি থাকিম। এইখিনি ভজা হোৱাৰ পিছত মই ইয়াত দি দিলোঁ আদা বটা অলপ। আদাখিনি দিয়াৰ পিছত মই ইয়াক আৰু অলপ সময়ৰ কাৰণে ভাজি থাকিম। এইখিনি ভজা হোৱাৰ পিছত মই এতিয়া ইয়াত এবাটিমান পানী দি ল'ম প্ৰথমতে। পানীখিনি দিয়া হোৱাৰ পিছত মই এইখিনি অলপ সময় লৰাই দিম। আৰু ইয়াৰ পিছত মই আৰু আধা বাটিমান পানী দি ল'ম। এইখিনি পানী দিয়াৰ পিছত মই এতিয়া ইয়াত মাছকেইটাও দি ল'ম। মাছখিনি দিয়া হোৱাৰ পিছত মই ইয়াত 2-3 মিনিট সময়ৰ কাৰণে ঢাকনিখন দি ল'ম। আৰু 2-3 মিনিট হোৱাৰ পিছত মই ঢাকনি গুচাই চাইছোঁ, মোৰ আঞ্জাখন ধুনীয়াকৈ হৈ উঠিছে। আৰু এয়া দেখিছেই নহয়, ধুনীয়া হৈছে দেখিবলৈ। গতিকে মোৰ আঞ্জাখন হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ ইয়াক মই ছাৰ্ভ কৰি লৈছোঁ। যদি মোৰ ইয়াৰ ৰেচিপিটো মোৰ ভাল লাগিছে তেনেহ'লে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে যেন। আজিলৈ আহিছোঁ, ধন্যবাদ।